हेलो एवरीवन की खबर आपनालोकर आशा करूँ सकलोरे खबर ভাল और मोरो ভাল आमार कलिजार खबर ভাল कलिजार 11 दिन हौते की नियम करा হৈছিলে बोलकसोन अकमान चाওঁ আৰু তাতে জনাই থাকিম কি কৰিছিলো কি নাই কৰা ভিডিওটো একেবাৰে লাষ্টলৈকে চাব আৰু ভিডিওবোৰ ক্লিপবিলাক ৰাখি থোৱা আছিল বনোৱা নাছিল এতিয়া বনাবলৈ চেষ্টা কৰিছো আপোনালোকে চাই যাব আৰু আশীৰ্বাদ কৰিব আগলৈ যাবলৈ हेलो एवरीवन আৰু কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল এয়া আজি আমাৰ বেটাৰ 11 দিন হ'ল আৰু 11 দিনৰ নিয়মবোৰ কৰা হৈছে তাকে বুলি ভাবিলো কোন আপোনালোককো দেখাও বুলি ইয়াত থালিতে সবখিনি বস্তুৱে আছে আৰু দেখা কেনেকৈ আন্ধাৰ ৰুমত খুৱাই পেলাই থৈ দিয়া আছে তাকো ডলাৰ ওপৰত আপোনালোকৰ ফালে এনেকুৱা নিয়ম আছে নে জনাবচোন প্লিজ কমেন্ট কৰিব আৰু এইখন থালিতে তাৰ কিতাপ পত্ৰ আদি কৰি সোণ ৰূপ আৰু মাটি অকণো থোৱা হৈছে আৰু কণী এটাও এটা বাটিত চাউলৰ সৈতে ৰখোৱা হৈছে আৰু এয়া হৈছে ৰঙা পেইনেৰে তাৰ নাম আখৰ নামটো তাৰ নিজৰ হাতেৰে লিখাটো তেওঁটো লিখিব নোৱাৰে ন মাকৰ হাতে লিখা যায় বাৰু তাৰ নামটো হৈছে মনময়ূৰ দাস আৰু এইটো লিখা গৈছে মই জনাত ঠাই ভেদে নিয়মবোৰ বেলেগ বেলেগ হয় বাৰু আমাৰ এফালে এইটো নিয়মেই কৰা যায় বয়োজ্যেষ্ঠসকলে কয় মানে শুনা গৈছে আৰু এনেকৈ যে তাৰ নাম লিখা গ'ল আৰু এতিয়া সিহঁতক মানে এইবোৰ দেখুওৱা নাযায় যেতিয়া ডাঙৰ হ'ব ন সিহঁতক তেতিয়া দেখুওৱা যায় আৰু এয়া হৈছিলে দিনত দলত খোৱা নিয়ম পিছে আমাৰ ল'ৰাৰ 11 দিনীয়া নিয়মটো চাই কেনে পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব